हेलो गुड मर्निंग आपलोक सकलोके मोर यूट्यूब चैनल अन्य एटा ब्लगले स्वागतम जानाइछु। बर्तमान मैं आसो मार घरत आपलोक सकलोते जानेই और मार घरत आहिले मोर अकनमान उठा देरी है दे माने इयात आहिले मैं 8:30 8टा 8:30 9टा एनेकुवा होयगे माने मोर प्राय गतिके আজি অবশ্যে 8টাত উঠিলো 8টাত উঠি গা পা ধুই কৰি আহিলে এতিয়া 8:30 বাজিছে এতিয়া চাহ খাবলৈ মাতি আছে চাহটো খাই লওঁ এনেতো মই ঘৰত থাকিলে তালৈকে তো একোৱে নাখাওঁ খালি পানীকণ খাই থাকোঁ কিন্তু যেহেতু ওলাই আহিছোঁ মানে ঘৰৰ পৰা অকণমান ৰুটিনটো ঢিলাই দিছোঁ এতিয়া চাহটো খাই লওঁ এতিয়া চাহো খাম ব্ৰেকফাষ্টো কৰিম লাঞ্চো কৰিম চব কৰিম মানে আজিৰ দিনটো অলপ হেৰি দিছোঁ অহা কালিলে আকৌ আমাৰ ইয়াতে মানে ভাগৱত পাঠ অলপ আছে সেইখিনিও পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চাহটো খাই আহোঁ এই ঢেৰ দিছ হেৰি এইটো মিঠাইটো লৈ যাচোন ব্ৰেকফাষ্টত বুটৰ দালি আৰু ৰুটি আছিলে বুটৰ দালিখিনি ময়ে বনালোঁ মই নিজে বনোৱা বুটৰ দালি নিজেই ভাল পাওঁ কৰি লওঁ মই বাটিত খাই বেয়া পাওঁ দেই মোৰ বাটিতকৈ এনেকৈ চব্জিটো যদি ছাইডত লৈ এনেকৈ সানি সানি খাব পাৰোঁ তেনেকৈ ভাল পাওঁ মই সেইকাৰণে বাটিত নলওঁৱেই কেজিমান কিনাইছিলোঁ এতিয়া ঘৰত আহি দেখিছোঁ আৰু 2 কেজি বাঢ়িহে যাব মুখখন কণ্ট্ৰল কৰিব নোৱাৰোঁ একোপাও নাখাওঁ কিন্তু মানে খাবলৈ মন যায় ব্ৰেকফাষ্ট কৰি আৰু ভিডিঅ' নকৰিলোঁ এতিয়া ভাত পানী খাই কৰি আজৰি হ'লোঁ এতিয়া ভাতি পেলাই হ'ল 3টা বাজিল 3:05 হৈছে কেনেকুৱা ৰ'দ মাৰিছে বাপৰে 3টাতনো এনেকুৱা ৰ'দ মাৰেনে ভাবিছিলোঁ অকণমান ঠাণ্ডাটো পেলাব বুলি কিন্তু আকৌ দেখোন গৰম পেলাইছে অৱশ্যে ৱেডাৰতো এইকেইদিন ৰ'দেই আছে বলকচোন চাওঁ দেখাওঁগৈ আপোনালোকক দেখিছেনে কেনেকুৱা ৰ'দ একে তাপত চকুৱে মেলিব নোৱাৰি ৰাস্তাটোৰ পৰা বহুত দূৰ আমাৰ ঘৰলৈ বহুত দূৰ মানে অলপমান আৰু মোৰ এইখিনি বস্তু বিৰাট ভাল লাগিছে এইখিনি বস্তু ওচৰত গৈ দেখাই আছোঁ ভিতৰত সোমাই পেলাই চুবলৈ মন গৈছে এবাৰ চুবলৈ জেগাই নাই হোৱা চাৰিওফালে এইবিলাক দি থৈ দিছে ভিতৰত যাবলৈ জেগা নাই এইখিনি কঠীয়া হয় চোতালতে কৰিছে কাৰণ পথাৰত কৰিলে বোলে দ পানীয়ে মাৰি দিয়ে সেইকাৰণে সৰু ভাইটিটোক সুধিলোঁ সি ক'লে চোতালখন অলপ ওখ যে সেইকাৰণে ইয়াতে কৰিছে ৰাস্তাটোদি সোমাই এখন ফাৰ্ষ্টতে দোকানখন পাব এইখন সৰু ভাইটিটোৱে খুব জোৰ জুলুমকৈ দোকানখন দিয়াই পেলাই সি নবহে এতিয়া উপায় নাই দেউতাই ইয়াত বহে আৰু ইমান তেনেকৈ নচলে তথাপিতো চলে আৰু এইজনা হৈছে মণিকুট আমাৰ মণিকুট মানে নামঘৰেই সৰু সুৰা নামঘৰে আৰু ইফালে সেইটো আমাৰ ঘৰটো এতিয়া ঘৰ 2টা পাৰ্ট হৈ আছে ইয়াতো ৰুম আছে ৰুম থাকিলেও আকৌ সেইটো চাইডে বনাই দিছে দেউতাহঁত বহি আছে মানু আহা কলিজাজনী চা এতিয়া ইহঁতৰ ডিমাণ্ড বাবু আৰু বাবুৰ ৱাইফ দুইটাৰে ডিমাণ্ড মই বোলে মাংস বনাই খুৱাব লাগে গতিকে আহিছোঁ বনাবলৈ চাওঁচোন কি দেখাব পাৰোঁ আপোনালোকেও চাব
অঁ কালি খাচী মাংস খালোঁ, এতিয়া আজি ব্ৰইলাৰকে আনিবলৈ দিলোঁ, ব্ৰইলাৰখিনিকে ৰান্ধোঁ। চাই থাককচোন বাৰু। এইখিনি ৰেডি কৰি লৈছোঁ, এয়া মেৰিনেট কৰি থৈ দিছোঁ। ইফালে বনাম জুইত। চাওকচোন আমাৰ চিমনি কয় ন এইটো। এইটো হৈছে আমাৰ কিটচেন। পিছত বাৰু ভালকৈ হোম টুৰ দিম, আজি এনেকৈ দেখাইছোঁ, কিটচেনটোহে দেখাইছোঁ। ইয়াতে তেলটো বহাই দিছোঁ, তেজপাতটো দি লৈছোঁ। এতিয়া চৌকাটো মায়ে বনাইছে। এনেকুৱা এটা চাইডে পানী গৰম হৈ থাকে আৰু এটা চাইডে এটা কথা মন কৰেনে, যিকোনো বস্তু গেছত বনোৱাতকৈ জুই বনালে খাই বেছি ভাল লাগে। সেইকাৰণে বোলো আজি জুইতে বনাওঁ। এইখিনি আদা নহৰু আৰু জিৰা, অকণমান পিঁয়াজটো গল্ডেন ব্ৰাউন হোৱাৰ পিছত এইখিনি দি দিম। এনেই দেখাইছোঁ আৰু মইতো আগত বনোৱা দেখিছে আপোনালোকে কেনেকৈ বনাওঁ। এইটো চৌকা এটাৰে ভাল, জুইটো এইফালেদি ওপৰলৈ ধোৱাটো ওলাই যায়। আমাৰ চৰাইবাহী ঘৰতো আছে এনেকুৱা। এয়া মোৰ ডাঙৰ ভাইটি, মোৰ ভাইটি কম মোৰ ফ্ৰেণ্ড বেছি দেই। কি কৰি আছে, চব্জিত লাগি আছে। কি দুইটাই গিৰিয়েক ঘৈণীয়েক দুইটাই চব্জিত লাগি আছে। চনু কালিলৈ হেৰি কৰিম দিয়া। আজি বাৰু বেক চাইডটোকে দেখক, কালিলৈ ফ্ৰণ্টৰ পৰা দেখিব। গহাই যিহেতু গ্ৰেভি বনালোঁ, গতিকে অলপ পানী দি আৰু নমাই দিলোঁ। আৰু খোৱাখিনি নেদেখালোঁ আৰু পিছত আৰু ভিডিঅ' কৰা নহ'ল। ভ্লগটো এনেকৈ সামৰিছোঁ, যিহেতু বহুত দীঘল হৈ গ'ল। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।